হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক জনাব বিচাৰিছোঁ যে গাঁৱত এতিয়া কেনেকুৱা পৰিস্থিতি হৈ আছে আৰু ইহঁতক কেনেকৈ কি কৰিব লাগে আপোনালোকে কমেণ্ট কৰি জনাব যে ইহঁতক কেনেকুৱা শাস্তি দিব লাগে যদি হাতে লোটে পায়, আৰু জনাব নাপাহৰিব কমেণ্ট কৰি। আৰু ইহঁতক পালে মানে কাটি পিচ কৰিব লাগে। পুলিচৰ হাতত কেতিয়াও গটাব নালাগে। পুলিচে দুদিনমানতে এৰি দিব, কাৰণে পাব্লিকে সেইকাৰণে মাৰি কাটি পেলাই দিব লাগে। এইজনী চাওক, এইজনী চাই থাকিব মন নাযায়, মানে চাই থাকিব মন নাযায়, মানে দাহে ঘুপিয়াই দিম লাগিছে। হুপাধৰা ওলাইছে।